যিজন ফাউণ্ডাৰে এদিন পানী বিক্ৰী কৰি খাব লগা হৈছিলে, আজি সেই কোম্পানীটোৱে ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ORS প্ৰডাকশ্যন বিক্ৰী কৰি আজিও পানী বিক্ৰী কৰি আছোঁ আমি জনছন এণ্ড জনছনক। সেইটোও পানী, আৰু সেইটোও পানী আছিলে। এই পানীটোৰ 200 ml দাম 40 টকা, আৰু সেই পানীটোৰ 1 টিঙৰ দাম আছিলে 1 অনা। অলপ আগতে এজন মানুহে যে সপোন দেখিছিলে বুলি মই কৈছিলোঁ, তেওঁ এটা ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত গৈছিলে আৰু ছিকিউৰিটিজনে সোমাব দিয়া নাছিলে। আৰু এইজন মানুহে সপোন দেখিলে যে এদিনাখন এই ইণ্ডাষ্ট্ৰিয়েল ষ্টেটটো মই তাৰ মালিক হ'ম। আৰু এতিয়া তেনেকুৱা অসম চৰকাৰৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট যিমানটা আছে, তেনেকুৱা তেওঁৰ নিজৰ 5টা আছে। সকলোকে এটা হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। মই যেতিয়া পাৱাৰ মিনিষ্টাৰ আছিলোঁ, মই মঙলদৈ গৈছিলোঁ, এখেতক প্ৰথম মই লগ পালোঁ। মোক চিনাকি কৰি দিলে গুৰুজ্যোতি দাস, আমাৰ প্ৰাক্তন MLA। এখেতে মোক ক'লে, বোলে আপোনালোকক মই 1 কোটি টকা দিওঁ, মোক 1 এটা দিওঁ বুলি কৈছে, 1 এটা। তেতিয়া আমি খুব ৰেভিনিউ কালেকশ্যন কৰি আছোঁ। বোলে 1 এটা দিয়া মানে কি, কাৰেণ্টৰ বিল। বোলে 1 লাখ হ'ব পাৰে আৰু। বোলে 1 লাখ, কি কথা কৈছে, 1 কোটি, 1 কোটি টকা কাৰেণ্টৰ বিল দিয়ে এজনে। হাত চাপৰি বজাই থাকিব। তাৰপিছত মোক ক'লে, আপুনি হৰলিক্স খায় নাখায়? মই বোলো খাওঁ। মই বোলো ক'ত বনাই সেইটো মোক সুধিলে, তেখেতে উল্টাই সুধিছে। মই বোলো বাহিৰৰ পৰা আহিব নিশ্চয়। নাই, আপুনি খোৱা হৰলিক্সটো মই বনাওঁ। হাত চাপৰি চলে আকৌ এটা। নেক্সট কৈছে বোলে ORS খায় নাই? ORS মই বোলো খাওঁ। বোলে সেইটোতো বাহিৰৰ পৰা আহে। ORSটো মই বনাওঁ, বজাই থাকক। তাৰপিছত কৈছে ব্ৰিটেনিয়া কেকটো খায় নাখায়? মই বোলো খাওঁ। বোলে সেইটোতো বাহিৰৰ পৰা আহে। বোলে সেইটোও মই বনাওঁ, আৰু 2 লাখ কণী লাগে ডেইলি। তাৰপিছত ডাক্স ফেণ্টাষ্টি বিস্কুটটো খায় নাখায়? মই বোলো খাওঁ। মই আকৌ ধেমালিতে কৈছোঁ, মইতো গম পাইছোঁ সেইটো তেওঁৱে বনাব, তথাপিও তেওঁ জ্বলাবৰ কাৰণে মই ক'লোঁ বোলে সেইটোতো বাহিৰৰ পৰা আহে। তেওঁ হাঁহি দিছে। তাৰপিছত মোক সেইদিনাখন লৈ গ'ল। লৈ যোৱাৰ পিছত ডাঙৰ ডাঙৰ ঘৰ কেইটামান দেখাইছে। আপোনাক যে কৈছিলোঁ হৰলিক্স বনোৱা ফেক্টৰীটো এইটো, আমাৰ ডাঙৰ ডাঙৰ এই পেণ্ডেলটোৰ নিচিনা 4টামান হ'ব। এটা ঘৰ দেখুৱালে, বোলে এই ঘৰটোত মই কাপোৰ ধুওঁ। বোলে কিহৰ কাপোৰ? মোৰ যিমান ফেক্টৰীৰ মানুহে কাম কৰে, সেই ফেক্টৰীত কাম কৰা মানুহবিলাকৰ কাপোৰবিলাক এই ডাঙৰ পেণ্ডেলটোৰ নিচিনা ঘৰ এটা ধুওঁ, এইটো লণ্ড্ৰী। বোলে সঁচা? মোৰ গুৰুজীয়ে কৈছে, বোলে দাদা এইজনেতো এটা MLA জিকাবও পাৰে, হৰাবও পাৰে। বোলে কেনেকৈ? 5,000 আছে বোলে এখেতৰ কৰ্মী। গতিকে এইজনে সেইজন। সেইকাৰণে অনুপম ডেকা এখেতক এটা বিশাল হাত চাপৰি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। মোৰ দেউতা নলবাৰীত আছিলে। আপোনালোকে দুখীয়া মানুহ দেখিছে, কিন্তু কিছুমান দুখীয়া মানুহৰ হিষ্ট্ৰী আপোনালোকে নাজানে। মোৰ দেউতা আৰু মায়ে, তেখেতৰ নাম সুনন্দৰাম ডেকা, SR ডেকা বুলি ক'লে প্ৰায় মানুহে ল'ৰা আছামত চিনি পায়। এবেলা খালে ৰাতি খাবলৈ পইচা নাথাকে তেওঁলোকৰ। সেই গাঁও এৰি পেলাই মোৰ দেউতা মঙলদৈলৈ আহিল। মই চমুকে কৈছোঁ। আহি পেলাই দেখিছে কিবা কৰি খাব লাগিব। দেখিছে মঙলদৈ কোৰ্টৰ কাষত, DC অফিচৰ কাষত বহুত বিহাৰী আৰু বঙালী মানুহৰ দোকান কিছুমান আছিলে, চাহ দোকান। আৰু সেই চাহ দোকানত কিছুমান মানুহে ভাৰত পানী লৈ পেলাই, কাণত পানী লৈ পেলাই ভাৰত সেই দোকানবিলাকক বিক্ৰী কৰিছিলে। দুটাই লগে লগে কি কৰিলে, তেখেতে নেক্সট দিনাখন 4-5জন দোকানীৰ লগত কথা পাতি পেলাই তেখেতেও পানী বিক্ৰী কৰা আৰম্ভ কৰিলে। সেই যাত্ৰা আৰম্ভ। তেতিয়া পানী বিক্ৰী কৰি সেই টকাতে কিন্তু মাক বাপেকক টকা পঠাব পৰা নাছিলে। তাৰপিছত এজন চাহাবৰ ঘৰত, তেতিয়া ইষ্ট ইণ্ডিয়া ৰুল কোম্পানী আছিলে, এজন চাহাবৰ ঘৰত কাম কৰি পেলাই বাচন ধুইছিলে, কাপোৰ ধুইছিলে, ঘৰ ঝাৰু মাৰিছিলে। তেনেকৈ অলপ পইচা আজি পেলাই তেওঁ পিতৃ মাতৃক পঠাইছিলে। মোৰ মৰমৰ কিংখংবাসী ৰাইজ, মোৰ মৰমৰ 7 sisters, আমি আছোঁ ইয়াত। যিটো কোম্পানীয়ে, যিজন ফাউণ্ডাৰে এদিন পানী বিক্ৰী কৰি খাব লগা হৈছিলে,
আজি সেই কোম্পানীটোৱে ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ORS প্ৰডাকশ্যন বিক্ৰী কৰি আজিও পানী বিক্ৰী কৰি আছোঁ আমি জনছন এণ্ড জনছনক। আজিও কিন্তু পানীয়ে বিক্ৰী কৰি আছোঁ আমি। কিন্তু সেই পানীটো হৈছে টেট্ৰা পেকত। আপোনালোকে প্ৰত্যেক ফাৰ্মাচীত কিংখঙৰ হওক ডিব্ৰুগড়ৰ হওক গোটেই ফাৰ্মাচীত পাব যে ORSটো দোকানে দোকানে আছে। সেইটোও পানী আৰু সেইটোও পানী আছিলে। এই পানীটোৰ 200 ml দাম 40 টকা আৰু সেই পানীটোৰ 1 টিঙৰ দাম আছিলে 1 অনা। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, আমি যেতিয়া কওঁ যে এখন ৰাজ্য মেৰুদণ্ড বেকবোন, বহুত মাক বাপেকে ইয়াতে সৰু সৰু ল'ৰা ছোৱালী লৈ আহিছে। মই দেখিছোঁ স্কুলৰ ল'ৰা ছোৱালী আছে, কলেজৰ ল'ৰা ছোৱালী আছে ইয়াত। মেৰুদণ্ড বুলি ক'লে কিন্তু মানুহৰ মেৰুদণ্ড বুলি ক'লে আমি কওঁ মেৰুদণ্ডডাল ভাল হ'লে আমি চিধাকৈ খোজকাঢ়ি যাব পাৰিম বা আমাৰ মেৰুদণ্ডডাল ভাল হ'লে আমি সবল হৈ থাকিব পাৰিম। কিন্তু যদি আপোনাৰ ৰাজ্যখনে যদি দুৰ্বল হৈ যায় সেইডাল মেৰুদণ্ড কোনে ঠিক কৰিব? গতিকে মেৰুদণ্ড business is the backbone of any state in the country. Absolutely. যদি বিজনেছ নাথাকে সেইখন ষ্টেট হ'ব পাৰে, এখন কাণ্ট্ৰি হ'ব পাৰে, এখন ডিষ্ট্ৰিক্ট হ'ব পাৰে, মেৰুদণ্ড কিন্তু একদম দুৰ্বল। গতিকে মই ইয়াৰ পৰা অনুৰোধ কৰিম, আপোনালোকে আমাৰ এটা সৰু ষ্টৰি গম পালে ক'ৰ পৰা আহি আমি আজি ক'ত আহিলোঁ। বিমল বৰা ছাৰে ক'লে মিছা কথা কোৱা নাই, চব সঁচা কথাই কৈছে। মই ছাৰক ভাল লগাবৰ কাৰণে কোৱা নকওঁ। আৰু এটা কথা কওঁ, আপুনি যিটো ছাবষ্টেশ্যন তাত দি থৈ আহিছিলে, আমি সেই ছাবষ্টেশ্যনটো আৰু 3 মাহৰ পিছত ই চলিব। এইটো হ'ল আপোনাৰ মে' মাহ। আপুনি আগষ্টৰ পৰা তাতে আৰু 50 লাখ টকা ৰিভিনিউ পাব। বঢ়িয়া। গতিকে মই এইখিনি ক'ব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক চাকৰিৰ ফালে মুখ হ'ব নিদিব। চাকৰি কিন্তু ইমান নোলায়। আজি চাওক, আজি এখন ষ্টেট, আজি গুজৰাটৰ কথা চাওক, আপোনালোকে অন্ধ্ৰপ্ৰদেশৰ কথা চাওক, আমাৰ কাষত বাহুবলী বহি আছে। মই 2007 চনত কণী কিনিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশত গৈছিলোঁ। টানাকু বুলি এটা জেগা আছে, সেই টানাকুত গৈছিলোঁ। টানাকুৰ পৰা 2007 চনৰ পৰা আমাৰ কণী আহে তাৰ পৰা। আজিৰ দিনটোত মোক ডেইলি 2 লাখৰ ওপৰত কণী লাগে। তাৰমানে 2,25,000 মান কণী লাগে। এতিয়া মই যদি হঠাৎ ক'ব যাওঁ ইয়াত যে এখেতসকলে বনাইছে প্ৰিমিয়াম এগছ, আমাক লাগে জেনেৰেল এগছ। গতিকে মোৰ লগত যদি কোনোবাই টাইপ কৰিব বিচাৰে, মোৰ লগত যদি কয় যে আমি কণী চাপ্লাই দিব পাৰিম, মই এইটো ষ্টেজৰ পৰা, এইটো মঞ্চৰ পৰা কৈছোঁ, মই বন চাইন কৰি দিম যে যিমান দিনলৈ আমাৰ কোম্পানী থাকিব আপোনাৰ কণী মই সিমান দিনলৈ